Hi guys, welcome back to my YouTube channel Gitumani Cooking and Vlogging. আজি যেহেতু ৰবিবাৰ তাৰ কাৰণে উঠোতে অলপ দেৰি হ'ল উঠি আমি চাহ পানী খালো এতিয়া মই বনাবলৈ গৈ আছো ফ্ৰাইড ৰাইচ দেখাইছো আপোনালোকক ফ্ৰাইড ৰাইচ বনাবৰ কাৰণে মই পিয়াজ লম ডাঙৰ সাইজৰ দুটা গাজৰ লৈছো দুটা আৰু এইখিনি বইল আলু মায়ে নৰ্মেলি সৰুতে আমাক বনাই দিয়া নিচিনাকে বনাম আজি ফ্ৰাইড ৰাইচ মানে ভাত ভাজি যেটো আমাক সৰুতে বনাই দিছিলে চাই থাকিব খুব সোৱাদ লাগে খাই কিন্তু অকণ মানে কি কম মানে আৰু সৰুতে মায়ে এনেকৈ বনাই খুৱাইছিলে যেতিয়া ভাত মানে ৰাতিৰ ভাত কিছু থাকি যায় সেইখিনি ৰাতিপুৱা ভাজি পেলাই ধুনীয়াকৈ বনাই দিয়ে খাবলৈ খুবেই ভাল লাগে আৰু পেটৰ কাৰণে একো প্ৰব্লেম নহয় ঠিক আছে মই বনাও দেখাই ৰেডি হৈ গ'ল মায়ে এনেকৈ বনাইছিলে আমাৰ আগতে ফ্ৰাইড ৰাইচ বুলি নকৈছিলে আমি যেতিয়া সৰু আছিলোঁ ভাত ভাজি বুলি কৈছিলে খুব নৰ্মেল একো নিদিয়ে অনলি পিঁয়াজ বা চব্জি আৰু আমি চব্জি যেতিয়া নাখাইছিলোঁ না সৰুতে তাৰ কাৰণে এনেকৈ দিছিলে লগতে পালেং চালেং থাকিলে পালেঙৰ পাতো দি দিছিলে ধনিয়া দেখিবলৈ খুব ধুনীয়া হয় আজি মই ট্ৰাই কৰিলোঁ এনে বনাওঁ আৰু আপোনালোকৰ নিশ্চয় এনেকৈ খাই নহয়নে বাৰু অৱশ্যে আজিকালি ভাত ভাজিটো যিটো ফ্ৰাইড ৰাইচ সেইটো খুব টেষ্টি লাগে সেয়া ৰেচিপিও দিয়া আছে মোৰ ভিডিঅ' এতিয়া মই এইখিনি দি আহোঁ আমাৰ গুদুলু ফুদুলু হতক হৈছে মাৰ হাতৰ ভাত ভাজি মানে ফ্ৰাইড ৰাইচ কেনেকুৱা পালে কমেণ্ট কৰি জনাব ইহঁতক আৰু লগা হ'ল চচ নোহোৱাকৈ একোৱে নাখায় কি ক'ম আৰু আজি যেহেতু ৰবিবাৰ দেউতাই বজাৰৰ পৰা কিবা কিবি লৈ আহিলে আৰু আমি ভাল পাওঁ আমাৰ ঘৰৰ প্ৰত্যেকে ভাল পাওঁ এবিধ বস্তু যিটো দেউতাই লৈ আহিলে দেখাই আছোঁ আপোনালোকক কি বস্তু আমি ঘৰখনৰ সকলোৱে ভাল পায় নিশ্চয় আপোনালোকেও ভাল পায় দেখাই আছোঁ এইবোৰ আনিলে আজি ৰবিবাৰৰ সাপ্তাহিক বজাৰৰ পৰা আৰু আমি ভাল পোৱা বস্তুটো নিশ্চয় সকলোৱে এইটো বস্তু ভাল পায় এয়া দেখিছেনে কি কৈছোঁ এইটো কি কৈছোঁ কমেণ্টত জনাব নিশ্চয় আমাৰ ইফালে দুৰাত ডিমা বুলি কয় আৰু এইটো কচু যে দেউতাই আনিব কাৰণ এইটো কচু দালিত দি পেলাই পিটিকি খাই খুবেই ভাল লাগে কণীৰ নিচিনা লাগে ইয়াৰ আলু এইবিলাক পেটাবোৰ এইটো যিটো মূৰা সেইটো নাখায় কাৰণ এইটো নিসিজে একদমেই নিসিজে এইটো বহুত কঠিন সিজাবৰ কাৰণে কিন্তু এইবোৰ ক'ব লাগিব আৰু প্ৰথমতে এইখিনি মই ৰ'দত দি থৈ আহোঁ অলপ টাইম কাৰণ কচু ৰ'দত দিলে ভাল বহুত আনিছে এইখিনি ৰ'দত দি আহোঁ বলক ওপৰত কচুখিনি ৰ'দত দি আহোঁ খুব ভাল লাগে সঁচাকৈ বহুত ভাল পাওঁ খাই দালিত পিটিকি সানি টেষ্টি দেখিছে কিমান ৰ'দ এতিয়া মই এইখিনি ইয়াতে ৰ'দত দি থৈ দিওঁ শুকাই থাকিব
কিমান ৰ'দ দিছে আজি আৰু থাকিব নোৱাৰি ওপৰত ৰ'দত দি আহিলোঁ কালি বৰষুণ দিছিলে ভাল লাগি আছিলে আজি আৰু ৰ'দ দিয়ে ইমান গৰম লাগিছে মানে আৰু ক'ব নোৱাৰি আৰু বাপৰে কি গৰম আজি দুপৰীয়া মায়ে বা কি বনাই ভাতৰ লগত চাওঁ আজি সেই কচুৱে কিজানি দালিত দিব এয়া পিটিকা বনাই খাম আৰু আজি টেষ্টিকৈ চানডে স্পেচিয়েল বিশেষ একো নাই সেয়াই আজি ৰাতি হ'ব যি হয় দিনত ভাত পানী খাই উঠিলোঁ এতিয়া অলপ শুম ৰেষ্ট ল'ম অলপ গধূলিলৈকে তাৰপিছত উঠি বাকীখিনি কৰিম আৰু অকণমান এডিটো কৰিব আছে তাকো কৰি লওঁ ঠিক আছে অলপ শুই লওঁ লগ পাম আপোনালোক এতিয়া গধূলিৰ চাহ বনাম এয়া চাহ পানী খাই বাৰান্দাত বহি লৈছোঁ দেখিছেনে জোনবাইটো কিমান ধুনীয়াকৈ ওলাইছে আৰু পৰিৱেশটো চাওক কিমান ধুনীয়া শান্ত খুব ভাল লাগে এনেকৈ বহি এতিয়া আমি বহুত টাইম ইয়াতে বহি থাকিম ৰাস্তাৰ মানুহ চাম অলপ গধূলি টাইমত এতিয়া ইয়াতে মন্দিৰত ভকতসকল আহিব পুথি পঢ়িবৰ কাৰণে ভাগৱত পুথি পঢ়ে তাৰ কাৰণে সদায় ভকতসকল আহে আৰু প্ৰসাদ দিয়ে বন্ধুসকল আজি কৈছিলোঁ যে ৰাতি কিবা থাকিব কিবা মানে কি মাংস আছে আজি মাংস লৈ আনিছে ইয়াত দিও খাই এতিয়া বনাওঁ এনেই চিম্পুল বনাম আমাৰ ঘৰুৱা পদ্ধতিৰে ঠিক আছে আপোনালোকক লগ পাই আছোঁ মই বনাওঁ এতিয়া খোৱা হৈ গ'ল এতিয়া আমি শুম ভিডিঅ'টো শেষলৈকে চোৱাৰ কাৰণে বহুত বহুত ধন্যবাদ আগলৈ চাই যাব ঠিক আছে গুড নাইট চুইট ড্ৰিম